So নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল ধেমালি টিভিলৈ। সো আজি আমি গৈ আছো একচুৱেলি দিনত নহয়, আপোনালোকে দিনত বুলি ভাবিব পাৰে। এইটো আমি ৰাতি 7টা বজাত ওলাইছো। আমি যাবলৈ ওলাইছো যিটো গুৱাহাটী নীলাচল পাহাৰত থকা কামাখ্যা মন্দিৰৰ যিটো অম্বুবাচী মেলা হয়, অম্বুবাচী মেলালৈ আমি গৈ আছো। সো আপোনালোকক আমি কিছু দৃশ্যাংশ আমি আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম। আমাৰ লগত আপোনালোকক লৈ যাম, আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈ। সো বলক আমি এনেকৈ ফূৰ্তি কৰি কেনে গোটেই 8জন মান লগৰ ল'ৰা হয় আমি যাই আছো। একচুৱেলি গোটেইখিনি আমি হয়তো 7টা বজাত ওলাইছো। 7টা বজাত ওলাই আপোনাৰ 8টা বজাত ট্ৰেইন আহিছে। ট্ৰেইনখন অহাৰ পিছত আমি এতিয়া ওলাইছো। সো কেইটা বাজে আৰু ঠিক নাই। আজি আৰু গোটেই ৰাতিটোৰ কাৰণে ওলাইছো আৰু ৰাতিপুৱাহে চাগে ঘৰ আহি পাম। কেইটা বজাত আহিব আৰু সেইটো আৰু ঠিক নাই। নেক্সট দিনা চানডে, টেনশ্যন নাই, বিন্দাছ আহি কিনে টোপনি মাৰিব পাৰিম, যিমান ভাগৰ লাগিলেও কথা নাই। সো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যদি আপোনালোকে প্ৰথমবাৰৰ বাবে আমাৰ ইউটিউব চেনেল ধেমালি টিভি চাই আছে, তেতিয়াহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নিশ্চয় নাপাহৰিব। সো বলক আপোনালোকে আমাৰ লগত এনজয় কৰি যাওক। আমি বৰ্তমান গৈ আছোঁ কামাখ্যা মন্দিৰলৈ। কিছু সময় পাছত কামাখ্যা মন্দিৰত যাই পাম। তাৰে কিছু দৃশ্যাংশ দেখিবলৈ হ'ব, আপোনালোকে দেখা পাব। আমি বৰ্তমান কামাখ্যাত যাই আছোঁ, যাই পোৱা নাই, পাম আৰু। ৰাতি কেইটা বাজিল? ৰাতি টাইমটো চাব লাগিব। 10টা বাজে আৰু 10টা বাজি আৰু 14 মিনিট। 6টা বজাত আহি 10টা বাজিল। এই দীপৰ বিল পালো। এই দীপৰ বিল, এইয়া দীপৰ বিল এইবাৰ দেখা নাপায় নহয়। ৰিংকুদাই কিবা কবি নেকি? মইনো কি ক'ম আৰু, মোৰ ক'ব লগা ভাষাই নাই। কোনটি লাগছে তোৰ? এই গুৱাহাটীৰ লোকেল হয়, তাৰমানে এই লোকেল সেইকাৰণে হাফেন চাফেন মাৰি আহিছে পুৰা একদম। ইয়াতে লোকেলে এইফালে তই ৰেলখনত কেনেকৈ যাবি না? সো গাইজ আমি আপোনালোকে দেখিবলৈ পাইছে যি মালিগাঁও ষ্টেচন হয়, মালিগাঁও ষ্টেচন পালোঁ। মালিগাঁও ষ্টেচনতে পূৰা বহুতখিনি মানুহ। আজি একচুৱেলি ৰাতি মানুহখিনি বেছি হয় চাগে, দিনত ইমানখিনি মানুহ নহয়, কিন্তু ৰাতি অলপ বেছি হৈছে। হয়তো গুৱাহাটীৰ মানুহখিনি হয়তো অফিচ বন্ধ থাকেতো ৰাতি, এইকাৰণে গুৱাহাটীৰ মানুহখিনি মানে বেছিকৈ যাই আছে। চ' আমি এনেদৰে যাই আছোঁ আৰু ইয়াৰ পৰাতো কিজানি আপোনাৰ 5-6 কিলোমিটাৰ খোজ কাঢ়িব লাগিব। এতিয়া খোজ কাঢ়ি যাওঁ আৰু গাড়ী ৰাতি ক'ত পাম। চ' বলকচোন আপোনালোকে চাই থাকক ভিডিঅ'টো। সো গাইজ এয়া আমি আহি পালোঁ কামাখ্যা গেট। আপোনালোকে দেখিবলৈ পাইছে, চাওক কিমান মানুহৰ ভিৰ। একচুৱেলি বহুত মানুহ হৈছে, মানে গণিব নোৱাৰা মানুহ, ইমান মানুহ হৈছে না। দিনত ইমানখিনি মানুহ একচুৱেলি নহয়, কিন্তু ৰাতি ইমান মানুহ হৈছে। আমি এনেই খোজকাঢ়ি যাব পৰা নাই, কিবাকৈ গেটখন পালোঁ বহুত, মানে খোজকাঢ়ি এতিয়া অলপ আগলৈকে আৰু বা কিমানখিনি মানুহ আপোনালোকে দেখিবলৈ পাব। আমাৰ লগত আপোনালোকে চাই থাকক গোটেইখিনি ভিডিঅ'। মানুহ চাওক আপোনালোকে, একদম মানুহ চাওক কেনেকুৱা মানুহ হৈছে। একদম এটাৰ পিছত এটা গোটেই ৰাস্তা ভৰ্তি হৈ গৈছে পূৰা একদম। ইমান মানুহ হৈছে না, আপোনালোকে দেখিলে পাগল হৈ যাব। চাওক কিমান মানুহ, আৰু আপোনালোকে আগত ইমান দেখা পাব। চাওক ইমান গৰম দিছে আৰু তাত এনেকুৱা মানুহৰ জাম হৈছে। আৰু কিমান টাইম লাগিব ঠিক নাই। আজি যাই পোৱাতে কামাখ্যা মন্দিৰ আজি যাইহে এৰিম, যেনেকৈ কি নহওক। যিমান ৰাতি হ'লেও আপোনালোকে ভাবিছে যে নাযাম, ক'ৰবাত ৰখি থাকিম, যাইহে এৰিম। যেনেকৈ কি নহওক আমি কামাখ্যা মন্দিৰলৈ যাম। চাই থাকক আপোনালোকে ভিডিঅ'টো। দেখিবলৈ পাইছে একচুৱেলি আমি যিটো মানে মেইন ৰাস্তা, কামাখ্যাৰ যিটো মেইন ৰাস্তা, সেইটো ৰাস্তাইদি নুঠিলোঁ। একচুৱেলি পাহাৰৰ যিটো মানে অলপমান আপোনাৰ খটখটিৰ নিচিনা যিটো ৰাস্তা আছে, যিটো আপোনাৰ এইটো একচুৱেলি কি ৰাস্তা বুলি কয় পাহৰি গ'লোঁ মই। আপোনালোকে জানে যদি কমেণ্ট কৰি ক'ব। এইটো যিটো ৰাস্তা হয় না, খটখটি যিটো আছে, সেইটো আপোনালোকৰ পাহাৰৰ ডাইৰেক্ট শ্বৰ্টকাট ৰাস্তাদি আমি লৈছোঁ। সেইটো ৰাস্তাদি আমি যাই আছোঁ। চ' সেইদি সোনকালে পায় বুলি কৈছে। চ' চাই থাকক আপোনালোকে ভিডিঅ'টো। যাই আছোঁ এনেধৰণে যাই আছোঁ, পোৱাই নাই। একচুৱেলি ইমান দেৰি খোজ কাঢ়িলোঁ, এতিয়া পোৱাই নাই। এতিয়ালৈকে বহুত মানুহ হৈছে, মানে ভিৰৰ কাৰণে একদম পূৰা ট্ৰেফিক জাম লাগি যোৱাৰ নিচিনা হৈ গৈছে। একদম জাম লাগি গৈছে, এটাৰ পিছত এটাৰ আগত আমি মানে পাৰ হ'ব পৰা নাই, এনেকুৱাকৈ মানুহ মানে হৈছে। এটাৰ পিছত এটা মানুহ এনেকৈ লাগি আছে। আপোনালোকে চাই লওক একবাৰ।
চাওক আমি কিবাকে আহি কিনে আমি কামাখ্যা মন্দিৰত চক দিব মানে সক্ষম হৈছোঁ চাওক আপোনালোকে এই চাওক কামাখ্যা মন্দিৰ কি ধুনীয়াকৈ আপোনাৰ ৰঙীন কৰিছে পূৰা লাইটেদি একদম মানে আপোনালোকৰ গোটেই মানুহৰ ভিৰ হৈছে আৰু তাৰপিছত আপোনালোকে চাই থাকক গছবিলাকত পূৰা একদম এনেকুৱাকৈ হেৰি কৰিছে লাইট পূৰা লাইটিং দিছে তাৰপিছত মেজিক লাইট এইবিলাক দিছে তাৰপিছত ফুলৰ বালা চালা দি কিনে কি ধুনীয়া কৰিছে আপোনালোকে চাই থাকক চাওক ইমানখিনি মজা লাগিছে একচুৱেলি ৰাতি আহি আমাৰ বেছি ভাল লাগিছে দিনতকৈ মানে ৰাতি আৰু মন্দিৰটো বেছি ৰমক জমক হৈ যায় চ' চাওকচোন আপোনালোকে চাই থাকক এটা কথা কি জানা এয়া আপোনালোকক ৰাতিৰ দৃশ্য ৰাতি 1:30 বজাৰ দৃশ্য আপোনালোক দেখাইছোঁ আপোনালোকে নাভাবিব যে এয়া দিনৰ দৃশ্য এয়া একচুৱেলি ৰাতিৰ দৃশ্য হয় আপোনালোকে চাওক কিমান মানুহ হৈছে এয়া অম্বুবাচী মেলাৰ যিটো মেইন মানে লাষ্ট মানে শেষৰটো নিশা আপোনালোকক দৃশ্যাংশ দেখাই আছোঁ চাওক কেনেকুৱা লাগিছে আপোনালোকে চাওক একদম পূৰা মন্দিৰ ৰমক জমক আৰু মানুহৰে ভিৰেৰে একদম মন্দিৰটো গোটেই ৰমক জমক হৈ গৈছে চাওক আপোনালোকে কেনেকুৱা মজা লাগিছে একদম মানে পূৰা আহি কিনে পূৰা একদম নিজৰ ফিলে বেলেগ লাগিছে যদিও ভাগৰ লাগিছে ইমান